বন্ধু-বান্ধৱীসকল হঠাৎ আহি পৰিল এটি খুবেই দুখ লগা খবৰ। অসমৰ হিয়াৰ আমঠু জুবিনদাৰ পত্নী গৰিমা বৌ হেঙুল থিয়েটাৰৰ মাজতে হুকহুকাই কান্দিলে। হয়তো আপোনালোকে সেই খবৰটো পাই আপোনালোকৰো মনটো আৱেগিক হৈ পৰিব। এতিয়াৰ পৰা আৰম্ভ হোৱা 2026ৰ 27 বৰ্ষৰ হেঙুল থিয়েটাৰত হিয়াৰ আমঠু জুবিনদাক শ্ৰদ্ধা জনাই এখন নাট আয়োজন কৰা হৈছে, যাৰ নাম হৈছে ঈশ্বৰপুত্ৰ। এই ঈশ্বৰপুত্ৰ নাটখনে আমাক সোঁৱৰাইছিল জুবিনদাৰ কালজয়ী স্মৃতিবোৰ। তাৰে মাজতে এটি দৃশ্য দেখুওৱা হ'ল, যিটো দৃশ্যত নেকি জুবিনদা আৰু আমাৰ মাজত নাই। সেই অভিশপ্ত 19 ছেপ্টেম্বৰটোত মঞ্চত দেখাই থকা সেই দৃশ্যটো চাই গৰিমা বৌয়ে হুকহুকাই কান্দি পেলাইছিল। আৰু লগতে ছবিগৃহত বহি থকা প্ৰতিগৰাকী অনুৰাগী আৱেগিক হৈ পৰিছিল সেই দৃশ্যটি দেখা পায়। গতিকে বন্ধু-বান্ধৱীসকল 2026ৰ 27 বৰ্ষৰ হেঙুলৰ নাটখন ঈশ্বৰপুত্ৰ সকলোৱে চাবলৈ নাপাহৰিব। আৰু তাত অভিনয় কৰিছে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ কেকে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা। তো বন্ধু-বান্ধৱীসকল সেই নাটখনৰ এটি তাৰে অংশ উপভোগ কৰোঁ আহকচোন। কি বকি আছা তুমি এইবোৰ? কি বকি আছা? উঠাচোন, উঠা। আৰু এয়া হৈছে একেবাৰে শেষৰ মুহূৰ্ত। নাটক পৰিৱেশন কৰি উঠাৰ পিছত সিদ্ধাৰ্থ শৰ্মা আৰু গৰিমা বৌ এইদৰে আৱেগিক হৈ পৰা দেখিবলৈ পোৱা যায়। তো বন্ধু-বান্ধৱীসকল, এই নাটকখন যেন প্ৰতিজন অনুৰাগীয়ে চাবলৈ নাপাহৰে আৰু সকলোৱে যেন দাদাৰ বাবে এটি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্টত লিখে।